হে ৰাম হৰি প্ৰভু নিৰঞ্জন হে সভা সদৰ পদ ধূলি আমি সবে হিৰে তুলি লওঁ কীৰ্তনৰ পদ আমি দুই আষাৰ কওঁ নামে অমিয়া ভকতে অমিয়া অমিয়া বৈকুণ্ঠপুৰী শুনা শুনা সভা কৰো নমস্কাৰ জন্ম পাইলে শিশু এটি অভাগিনী ভৱন গণনা কৰিব লাগে দিলো নিমন্ত্ৰণ শুনা শুনা সভা কৰো নমস্কাৰ জন্ম পাইলে শিশু এটি অভাগিনী ভৱন গণনা কৰিব লাগে দিলো নিমন্ত্ৰণ বোলো আই বহু কষ্ট কৰি মই আহি পালো তোমাৰ ঘৰে পিছে গণনাৰ বস্তু বন্ধন নাযায় খণ্ডন কোনেনো মুচিব পাৰে কপালৰে লিখন 12 বছৰ পূৰ্ণ হ'ব আৰু এদিন বাকী মিছাতে জয়দেৱে মাতিক নিবু হৰি বিধিৰ বন্ধন নাযায় খণ্ডন কোনেনো মুচিব পাৰে কপালৰে লিখন মাকৰ ঘৰত তাই কাম কৰবা পাৰে ঘৰত কাম কৰবা দিলি মাথাৰ বিষে উঠে আৰে আহা হেয়া হে আজি বোলে মাথাৰ বিষ কাইলৈ ভৰিৰ বিষ গপ ধৰি থাকে তাই শাহু আকৰ ঘৰে আৰে আহা হেয়া আৰু আনৰ বস্তু নাৰী হবে বহুত ভাল পায় নিজৰ থাকিলেও পিতা বেয়া বুলি কয় সেইকাৰণে পিতা কিবা নাম ক'বৰ মন গ'ল সৰুৰ পৰাই নাম ভাল পাওঁ গতিকে উৰকাষাৰ গাইছোঁ সেইটো কাৰণে আপোনালোকৰ ওচৰত প্ৰথমতে ক্ষমা মাগিছোঁ মই তথাপিও আমাৰ লোক সংস্কৃতি যিহেতু বিশেষকৈ দৰঙৰ নাগাৰ নামৰ স্বাৰ্থত নৱপ্ৰজন্মক উৎসাহিত কৰাৰ কাৰণে মই আকাহাৰ হ'লেও গাইছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ মই দিয়া ভিডিঅ'বোৰ চাই থাকিব পাৰে।